জিঅ'ই ইতিমধ্যে 9টা বছৰ অতিক্ৰম কৰিলে আৰু এই 5টা বিষয় হৈছে যিসমূহ জিঅ' আমাৰ জীৱনলৈ অহাৰ পিছত আমাৰ জীৱন সলনি কৰিলে। জিঅ'য়ে সকলোৰে বাবে ভইচ কল আৰু এছএমএছৰ সুবিধা বিনামূলীয়া কৰিছে। নহ'লে আমি এতিয়াও প্ৰতি মিনিটে কথা পাতিবলৈ ৰিচাৰ্জ কৰিবলগীয়া হ'লহেঁতেন। জিঅ' অহাৰ আগে 1 মিনিট কলৰ মাচুল আছিল 50 পইচা। জিঅ'ৰ বাবে এতিয়া 50 কোটি ভাৰতীয়ই ফ্ৰীকৈ ভিডিঅ' চাব পাৰে আৰু ডিজিটেল পেমেণ্ট কৰিব পাৰে আৰু ইয়াৰ দাম আগতে যথেষ্ট বেছি আছিল। আপুনি হয়তো জানি আচৰিত হ'ব যে এয়াৰটেল আদিৰ দৰে কোম্পানীয়ে 1 GB ডাটাৰ কাৰণেও 225 টকাতকৈও বেছি লৈছিল। 2016 চনত জিঅ'ৰ পেন ইণ্ডিয়া 4G লেন্সে ভাৰতৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ আধাৰ গঢ়ি তুলিছে, যেনে আধাৰ আৰু UPI। লগতে মোৰ আৰু আপোনাৰ দৰে সকলোৱে ইনফ্লুৱেঞ্চাৰ হ'ব পাৰিছে। জিঅ'য়ে ভাৰতক বিশ্বৰ ৩য় বৃহৎ ট্ৰাষ্ট এপ ইক'চিষ্টেমলৈ কেটালিষ্ট হিচাপে ঠেলি দিছে আৰু 100ৰো অধিক ইউনিকৰ্ণ উৎপন্ন হৈছে, যাৰ সৰ্বাধিক ডিজিটেল ডাটা ছিষ্টেমৰ ওপৰত নিৰ্ভৰশীল। আৰু এয়া অকল জিঅ'ৰ বাবেহে সম্ভৱ হৈছে। জিঅ'ৰ ৰাষ্ট্ৰব্যাপী 5G ৰোল আউট বিশ্বৰ আটাইতকৈ দ্ৰুত আৰু ই ভাৰতৰ AI ৰিভলিউচনৰ আধাৰ গঢ়ি তুলিছে। আৰু এতিয়া জিঅ'য়ে 145 কোটি ভাৰতীয়ক স্বদেশী AI প্ৰযুক্তি আৰু AI ইক'চিষ্টেমৰে সমতাশালী কৰিবলৈ সাজু হৈছে।